हेलो एवरीवन, आज আমি ভিডিঅ' কথা পাতিম যে লাষ্ট যিকেইটা এতিয়া তোমাৰ বাছি আছে 10-12 দিন, তো সেই সময়ছোৱা তোমালোকে কেনেকৈ ইউজ কৰিবা আৰু কিছুমান ভুল থাকে যেটো তোমালোকে হয়তো বহুতে কৰি আছা হেতু এতিয়া বা তোমালোকে কৰাটো বন্ধ কৰা নহবা পিছত তোমালোকৰ বহুত প্ৰবলেম হ'ব। গুটেখিনি ষ্টেপ কম আৰু এইকেইটা যেতিয়া তোমালোকে মনত ৰাখিবা তোমালোকৰ ৰিজাল্টত মানে বহুত ভাল এটা প্ৰভাৱ পৰিব। প্ৰথমটো হ'ল এতিয়া যিসকলে ভাবি আছে যে 10 দিন মানত নতুন কিবা এটা পঢ়িবলৈ উলিয়াবা, তো হেতু এটা বহুত ডাঙৰ ভুল, কাৰণ হেতু তোমালোকৰ এতিয়া মাথাত নুহুমাব আৰু যদি হুমাই মানে তোমালোক ভয় এটাহে খাব যদি তোমালোকে বুজি নোপোৱা বা মনত ৰখাব পৰা নাই, তো হেতু ডাঙৰ এটা ভুল হ'ব। তো এই যিমান কেইদিন আছে এতিয়া নতুন ৰুটিন বনোৱাৰ টাইম নাই, তোমালোকে এতিয়া দিন কিছুমানে ভগাই ল'ব পাৰা। এতিয়া চোৱা যাৰ 10 বা 12 এনেকুৱাত পৰীক্ষা আছে, তো যিটো প্ৰথম সাবজেক্টটো থাকিব তোমালোকৰ সেই সাবজেক্টটো তোমালোকে এইদিনা একেবাৰে নপঢ়িবা, সেই সাবজেক্টটো একদম লাষ্টলৈ থৈ দিয়া। মানে যদি 10 তাৰিখে আছে তেতিয়ালে তোমালোকে 3 দিন আগৰ পৰা পঢ়িবা, 8 তাৰিখ কি আছিল 6 তাৰিখ মানৰ পৰা পঢ়িবা, 6 7 8 9 বা 7 তাৰিখৰ পৰা পঢ়িবা। এতিয়া সেই প্ৰথম সাবজেক্টটো মানে তোমালোকে এতিয়া পঢ়িব নালাগে, যিকিটা পিছত আছে সাবজেক্ট বা যিকিটা সাবজেক্টৰ মাজত গেপ নাই সেই সাবজেক্ট কিটাহে এতিয়া তোমালোকে ৰিভাইজ কৰা। হেতু আটাইতকৈ ফাৰ্স্ট ইম্পৰ্টেন্ট পইণ্ট, যিটো তোমালোকে বহুতে ভুল কৰি আছে চাগে হেতু এতিয়া নকৰিবা। দ্বিতীয় আটাইতকৈ ইম্পৰ্টেন্ট পইণ্টটো হ'ল যে এইকিদিনা তোমালোকে বেছি টোপনি ক্ষতি নকৰিবা। বহুতে হয়তো এতিয়া ভাবি আছা যে একদম 12 ঘণ্টা পঢ়ি দিম 13 ঘণ্টা পঢ়ি দিম, হেতু কৰিলে কি হ'ব, পঢ়িব তুমি পাৰিবা কিন্তু যদি তোমাৰ গা বেয়া হৈ যায় তেন্তে তোমাৰ সেই যোনটো ষ্টেমিনা আছে পৰীক্ষা লিখিবলৈ এটা শান্ত মগজ লাগে বা এটা ভাল স্বাস্থ্য লাগে, আলটিমেটলি স্বাস্থ্যতে বহুত প্ৰভাৱ পেলায়। তোমাৰ মাথায় হেতু সময়ত ভাবিব লাগিব আৰু হেতু কাৰণে ভাল এটা তোমাৰ স্বাস্থ্য থকাটো বহুত দৰকাৰ। তো বেছি মানে শুবা, মানে মিনিমাম যিমানটো শুব লাগে 6 ঘণ্টা 7 ঘণ্টা সিমানটো শুবা, বাকি গোটেই দিনটো তুমি পঢ়ি থাকা, কিন্তু টোপনি ক্ষতি কৰি মেলি পঢ়া সময় এতিয়া নাই বিশেষকৈ। তো এতিয়া সেইকিটা ভুল নকৰিবা। তৃতীয় পইণ্টটো হ'ল এটো এটা বহুত ইম্পৰ্টেন্ট কথা, বহুতে নকয় তোমালোকক আৰু তোমালোকেও চাগে এটো ভাবি নাই চোৱা। এতিয়া ৰাতি যে দেৰিলৈকে পঢ়ে সেই সিস্টেমটো নকৰিবা। কি কাৰণে? এক্সাম থাকিব তোমালোকৰ দিনত আৰু তোমালোকে কিমান 9টা 10টা এনেকুৱা হ'ব ন এক্সাম, তো এক্সাম দিনত থাকিব আৰু তুমি যদি ৰাতি নিশাচৰ মানে এতিয়া হেতু তোমাৰ চেঞ্জ কৰিবলৈ টাইম আহি গ'ল বা পৰীক্ষা এসপ্তাহৰ আগত তুমি এটো চেঞ্জ কৰিব লাগিব। কি কাৰণে? তুমি এনেকুৱা তোমাৰ চাগে ৰুটিনখন হ'ব পাৰে তুমি ৰাতি পুৰা ৰাতিটো পঢ়ি থাকা আৰু দিনটো তুমি শুই থাকা, কিন্তু পৰীক্ষাৰ সময়ত কি হ'ব, যেতিয়া তুমি লিখিব যাবা তোমাৰ টোপনিয়া আহিব আৰু টোপনিয়া থাকিলে তোমাৰ মানে সেই লিখা স্পিডটো নাপাবা বা মাথাটো ভালকৈ কাম নকৰিব। সেইকাৰণে তুমি বডিটোক একদিন ট্ৰেইন কৰিব লাগিব যে পৰীক্ষা আহি আছে তই ৰেডি হৈ যা, আৰু সেইকাৰণে ৰাতি পঢ়াৰ সিস্টেমটো এতিয়া মানে অকণমান কমাই দিয়া, যিমান পাৰা দিনত বস্তুখিনি কভাৰ আপ কৰিবলৈ চাবা। সেই 3টা পইণ্ট হৈ গ'ল। 4 নম্বৰ পইণ্ট আটাইতকৈ ইম্পৰ্টেণ্ট, যিটো হ'ল যে ভয় লগাটো। ইমান মানে ভাবি লাভ নাই, সেইটো মই আগতেও কৈছোঁ যে পৰীক্ষা এটা আহিছে জাষ্ট দিবা আৰু যিমান পাৰা লিখিবা, আৰু নোৱাৰিলেনো তুমি কি কৰিবা, চেষ্টাটো কৰি আহিবা খালি, আৰু পেপাৰ গোটেইখন এটেম্প কৰি আহিবা যিমান তোমালোকে এতিয়া দিবলৈ গৈ আছা। আৰু তাৰ লগতে আটাইতকৈ ইম্পৰ্টেণ্ট বস্তুটো হ'ল যে এক্সামৰ হলত যোনটো এটা ডিছকাশ্যন চলে, আগতে হওক বা পাছতে হওক, এতিয়া তুমি কিবা এটা লিখি আহিছা কোনোবা এটা কিবা এটা লিখি আহিছে, সেইটো যদি তোমালোকে ডিছকাছ কৰিলা তোমাৰ লাগি গ'ল যে মোৰটো এইটো ভুল হৈ গ'ল আৰু ইটো শুদ্ধ হৈছে, তোমাৰ কনফিডেঞ্চ মানে এনেকৈ ধুমকৈ তললৈ পৰি যাব আৰু বাকীকেইদিনা তুমি পঢ়িব নোৱাৰিবা। লাগে তোমাৰ 1 মাৰ্কে ভুল হৈ যাওক, কিন্তু সেইটোৱে মানে বহুত প্ৰব্লেম এটা সৃষ্টি কৰিব আহিবলগীয়া এক্সামকেইটাৰ কাৰণে। তো সেইটো টাইমত ডিছকাছ নকৰিবা, যি হ'ল একেবাৰে পৰীক্ষা দি মেলি সেইবোৰ চাবা। তো এইকেইটাই আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু হয় যিটো এতিয়া তোমালোকক লাগি থাকিব এক্সামৰ সময়ত আৰু এক্সামৰ পাছত বা এক্সামৰ দিনকেইটাতো আৰু এক্সামৰ আগত চবতে তোমালোকক সহায় কৰিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিলে, লগ পাম আমি নেক্সট ভিডিঅ'ত।